জয় হিন্দ দোস্ত ফ্ৰম আসাম হোমগাৰ্ড। কি হ'ব আপোনালোকৰ খবৰ নিশ্চয় ভাল আৰু মোৰো ভাল বেয়া মাজতে চলি আছে। থাম্বনেইল দেখি আপোনালোকে নিশ্চয় গম পাইছেই হয়। যেতিয়া মই হোমগাৰ্ডৰ ডিউটি কৰি আছিলোঁ আৰু বা আমাৰ অসমৰ যিটো পৰিস্থিতি আছিলে মানে এনেকুৱা ধৰণৰ যে আমি পানী কিনি খাব নালাগে। আমাৰ দমকল মাৰিলেই আমাৰ পানী ওলাই যায় বা আমাৰ নদ নদীৰ ওচৰতে আছে বা বিল চিল এইবোৰতে আমি পানীবোৰ পাই যাওঁ। কিন্তু মই যেতিয়া বাহিৰত গৈছিলোঁ, ইয়াৰ আগৰ ভিতৰত দিছিলোঁ, মই যেতিয়া বাহিৰত গৈছিলোঁ তাত এনেকুৱা হৈ গৈছিলে পানী কিনি খাব লাগে। পানী কিনি খাব লাগে আৰু তাকো ক'ৰ পৰা কিনি খাব লাগে? ATM-ৰ পৰা। মানে আমি যেনেকৈ ATM-ৰ পৰা পইচা উলিয়াওঁ, তাত মানে ATM-ত পইচা দিলেহে পানী ওলাব। আৰু কেনেকুৱা কি ছিষ্টেমত পানীটো ওলাই মই সকলোবোৰ ধুনীয়াকৈ আপোনালোকক এই ভিডিঅ'টোৰ যোগেদি বুজাবলৈ বা দেখাবলৈ চেষ্টা কৰিম। আপোনালোকে ভিডিঅ'টো অকণো স্কিপ নকৰাকৈ শেষলৈকে চাই থাকিব আৰু যদি চেনেলটো নতুনকৈ আহিছে ছাবস্ক্ৰাইব কৰি দিব আৰু ভিডিঅ'টো যিমান পাৰে শ্বেয়াৰ কৰি দিব। তো বোলো দেৰিকৈ আজি ভিডিঅ'টো আমি আৰম্ভ কৰোঁ। পানী শেষ হ'ল, পানী আনিবলৈ যাওঁ কেনত। দোকানৰ পৰা ল'লে 30 টকা লয় আৰু ATM-ৰ পৰা ল'লে 5 টকাতে পায়, একদম ফুল এণ্ড পিয়'ৰ মিনাৰেল। তো আপোনালোকক দেখাবলৈ চেষ্টা কৰিম কেনেকৈ ATM-ৰ পৰা পানী লোৱা হয়। তো শেষলৈ ভিডিঅ'টো অকণো স্কিপ নকৰাকৈ চাই থাকক, তেতিয়া আপোনালোকে গম পাব যে মই পানী ATM-ৰ পৰা কেনেকৈ লওঁ। তো বলক দেৰি নকৰি ভিডিঅ'টো আজি আৰম্ভ কৰোঁ। কিন্তু ধুই লওঁ অলপ, ধুই পানী আনিবলৈ যাম ATM-ৰ পৰা। তো আপোনালোকে চাই থাকিব। এইটো বস্তু কি হয় আপোনালোকে জানেনে? মোক জনাবচোন এইটো বস্তু। আৰু আমি এতিয়া যাম পানী পৰা, আৰু মোৰ পৰিৱেশটো আপোনালোকে চাওক কি সুন্দৰ হাৱা মাৰি আছে। এতিয়া চাওক হাৱাটো চাওক কি সুন্দৰ হাৱা, চাৰিওফালটো চাওক। সকলোবোৰ ডিউটি গ'ল ৰুমত, মই অকলে আছোঁ। এতিয়া ময়ো যাম ডিউটি 2টা বজাত। তো আগতে পানী লৈ আহোঁ, চাই থাকক মোৰ লগতে আপোনালোকৰ ভিডিঅ'টো শেষলৈ। মই বটলৰ মুখাখনে ক্ৰেনৰ মুখাটোৱে নানিলোঁ। এতিয়া পানী নিলে মই নিম কেনেকৈ? চব মুখা এটা ইয়াৰ পৰা নিব লাগিব দোকানৰ পৰা। আৰু আহি মই এতিয়া ATM পাই গ'লোঁ আহি, আৰু ATM বন্ধ আছে, কিন্তু বন্ধ থাকিলেও সেইটো আপোনাৰ খোলা আছে। সেইটোত কইনছ সোমোৱা হয়, এইটো দেখিছেনে আপুনি? কইনছ সোমোৱাটো খোলা আছে। আৰু এইটোৱে হয় ATM-টো, বেছি ডাঙৰ নহয়। আপোনালোকক মই দেখাই দিছোঁ, ইয়াৰ ওপৰত লিখা আছে নেৰোলেক কোম্পানীয়ে দিছে, এইটো কাঞ্চাই নেৰোলেক। মই বেক কেমেৰা দি আপোনালোকক দেখাবলৈ চেষ্টা কৰিম। এইটো চাওক, আৰু ৱাটাৰ ATM প্ৰজেক্ট ইন মাৰ্ণাপল্লী ভিলেজ, SSR ইণ্টাৰপ্ৰেটেড বাই কাঞ্চাই নেৰোলেক কোম্পানী হয়। এইটো নেৰোলেক কোম্পানীয়ে দিছে। ইয়াতে এটা ডাঙৰ টেংক বহাই দিছে, আৰু ইয়াৰ পৰা গোটেইবোৰ মেচিন ফিটিং আছে, আৰু ইয়াতে কাৰেণ্ট চব মানে অট'মেটিক, আৰু ইয়াতে চব বন্ধ আছে ATM হয়। মই আপোনাক আগতীয়াকৈ দেখাই দিবলৈ নোৱাৰোঁ, দেখাবলৈ চেষ্টা কৰিম। যদি দেখা পায় এইটো পাবই, সকলো বন্ধ আছে। আৰু এইটো হ'ল ইয়াতে আপোনালোকে 5 টকীয়া কইনছটো যদি সোমোৱাই দিয়ে, তেতিয়া ইয়াৰ পৰা এনেকৈ চিধা আহি ইয়াতে পানী ওলাব। মই আপোনালোকক দেখাই দিছোঁ ৰ'বক। পূৰা ATM-ৰ সন্মুখতে আছোঁ। ইয়াতে আপোনাৰ লাগিব 5 টকীয়া কইনছ, যিকোনো কালাৰ হ'লেই হ'ল, বা যেনেকুৱা খালি 5 টকীয়া কইনছ লাগিব। এতিয়া প্ৰথমে মই এইটো ইয়াতে বহাই লওঁ। এতিয়া মই ইয়াতে এইটো বঢ়িয়াকৈ বহাই দিলোঁ। বঢ়িয়াকৈ বহাই দিয়াৰ পিছত আৰু এইটো আপোনালোকে কইনছ দেখা পাইছে, এইটো 5 টকীয়া কইনছ। 5 টকা কইনছটো ইয়াতে ভৰাই দিব লাগিব। আৰু ইয়াতে চাওক পানী ওলোৱা আৰম্ভ হৈ গ'ল। কি সুন্দৰ পানী ওলাই আছে, একদম জোখত মানে ই ফুল হৈ যায়। আৰু চাওক কি সুন্দৰ ATM, কাঞ্চাই নেৰোলেক কোম্পানীয়ে ভৰাই দিছে। এইটো চাওক একদম পূৰা জোখত ফুল হৈ গৈছে। ইয়াতে মই মুখা লৈছোঁ, মুখাটো ইয়াতে একদম সুন্দৰকৈ লগাই দিম। মুখাটো পূৰা টাইটকৈ লগাই দিলোঁ, সুন্দৰ। এইটোৱে হ'ল পানী। পানীয়ে প্ৰাণ। 5 টকাত ফুল বিচলেৰী, 20 লিটাৰ 5 টকাত ফুল বিচলেৰী। পানীয়ে প্ৰাণ, পানীটো খাব লাগিব। আপোনালোকে ভিডিঅ' ক্লিপটো চাই নিশ্চয় বুজি পালে যে পানী কিনি খাব লাগে। দেখিছেনে কিমান কণ্ডিশ্যন, কিমান বেয়া বাহিৰত। বহুতে কয় যে বাহিৰত কিছুমান ল'ৰা যিবিলাক কোম্পানীত কাম কৰি থাকে বা বিভিন্ন ধৰণৰ মানে কিছুমান পোষ্টত কাম কৰি থাকে, তো সকলোবোৰৰ সমস্যা একেই।
তাতো একেই পানীৰ কাৰণে বহুত প্ৰব্লেম আমাৰ অসমত যেনেকৈ পানী য'তে ত'তে পায় খোৱা পানী কিন্তু তাতে নাপায় আৰু পানীটো পালেও কি হয় তাতে মানে নিমখ পানী হয় গা চা ধুলে মাথাবোৰ মানে আঠা চাঠা নিচিনা হৈ যায় বহুতেই কণ্ডিশ্যন বহুত মানে বেয়া আৰু পানী কিনি খাবলৈতো চাওক ক'তো শান্তি নাই অসমত পানীৰ কাৰণে অভাৱ নাই কিন্তু বাকী ইণ্ডাষ্ট্ৰিৰ কাৰণে সমস্যা তাতে ইণ্ডাষ্ট্ৰি কিন্তু পানীৰ কাৰণে সমস্যা মানে কিবা এটা নহয় কিবা এটা থাকে আৰু তো সেইকাৰণে কওঁ আমাৰ অসমৰ যিবিলাক আমাৰ অসমৰ যিটো প্ৰাকৃতিক পৰিৱেশ বা আমাৰ যিবিলাক সেউজীয়া ঘাঁহ বন আমাৰ নদ নদী যিমানবোৰ আমাৰ ইয়াতে মই সঁচাকৈ কওঁ আমাৰ অসমখনে বহুত ভাল লাগে আৰু আমাৰ অসমত সকলোবোৰ বস্তু পোৱা যায় যিহেতু এতিয়া বৰ্তমান ইণ্ডাষ্ট্ৰি কাম কৰিবৰ কাৰণে আমাৰ মানুহবোৰৰ কোনো কাম ধান্দা নাই সেইকাৰণে আমাৰ মানুহবোৰ বাহিৰত যায় তো ভিডিঅ'টো সিমানখিনিয়ে আছিলে যদি আপোনালোকৰ ভিডিঅ'টো চাই ভাল লাগিলে প্লিজ লাইক কৰিব আৰু যিমান পাৰে ভিডিঅ'টো শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰি দিব তো আজিলৈ জয় হিন্দ জয় ভাৰত